সময়ে তিনিটা ডাঙৰ কথা শিকাই থৈ যায়। সময়ে মানুহক চিনি পাবলৈ শিকাই থৈ যায়। সময়ে শক্তিশালী হ'বলৈ শিকাই থৈ যায়। সময়ে অকলে থাকিবলৈ শিকাই থৈ যায়। সূৰ্যৰ পৰা যদি আপুনি কিবা এটা শিকিব বিচাৰিছে তেনেহ'লে ডুবিবলৈ নহয়, উদয় হ'বলৈ শিকক। আপুনি মমবাতিৰ পৰা যদি কিবা শিকিব বিচাৰিছে তেনেহ'লে জ্বলিবলৈ নহয়, আনক পোহৰ দিবলৈ, পোহৰ বিলাবলৈ শিকক। ঠিক সেইদৰে এজন ব্যক্তিৰ পৰা যদি কিবা এটা শিকিব বিচাৰিছে তেনেহ'লে সদায় তেওঁৰ পৰা ভালটোৱে শিকিব, বেয়াটো নহয়। যাৰ মনত অলেখ আশা আৰু হেঁপাহ আছে তেওঁ কেতিয়াও হাৰ নামানে, আৰু যাৰ মনত আশা আৰু হেঁপাহ নাই তেওঁ কেতিয়াও জিকিব নোৱাৰে। আৰু যিসকলে জিকিবলৈ বিচাৰিছে তেওঁলোকে কেতিয়াও হাৰিবলৈ ভয় নকৰে, আৰু যিসকলে হাৰিবলৈ ভয় কৰে তেওঁলোকে কেতিয়াও জিকিবলৈ নোৱাৰে। মানুহে আপোনাৰ মাজত আপোনাক দেখা নাপায়, নিজক দেখা পায়, আৰু সেয়েহে ভাল মানুহ আপোনাক ভাল বুলি ভাবে আৰু বেয়া মানুহে আপোনাক বেয়া বুলিয়ে ভাবে। জীৱনত যদি বহুদূৰ আগুৱাই যাবলৈ বিচাৰিছে তেনেহ'লে পিছলৈ কেতিয়াও ঘূৰি নাচাব। আপুনি এনেকুৱা কামেই কৰিব কেনেকুৱা আপুনি চিন্তা কৰি থাকে, আৰু আপুনি তেনেকুৱা হৈ যাব যেনেকুৱা আপুনি কাম কৰে। আমাৰ জীৱন এটাই, গতিকে এইটো আপোনাৰ সিদ্ধান্ত যে আপুনি এই জীৱনত হাঁহিৰে জীয়াই থাকিব বিচাৰে নে কান্দি কান্দি। য'ত আপোনাৰ আদৰ নাই, মূল্য নাই তালৈ কেতিয়াও নাযাব, আৰু য'ত আপোনাৰ মূল্য আছে, আদৰ আছে তাত আপুনি কাকোৱে অনাদৰ নকৰিব। মানুহৰ জীৱনটো এটা পানীৰ টোপালৰ দৰে, কিন্তু অহংকাৰ সাগৰতকৈ বেছি। আপোনাৰ ওপৰত যদি কোনোবাই জ্বলে তেন্তে আপুনি এনেকুৱা কিবা এটা কৰিব পাৰিছে যিটো তেওঁ কৰিব পৰা নাই। যিকোনো এজন মানুহক যদি আপুনি বেছিকৈ শুধৰাবলৈ যায় তেন্তে আপুনিয়ে তেওঁৰ শত্ৰু হৈ পৰিব। শুদ্ধ কৰ্ম সেয়াই নহয় যাৰ পৰিণাম সদায় শুদ্ধ হয়। শুদ্ধ কৰ্ম সেয়াই যাৰ উদ্দেশ্য কেতিয়াও ভুল নহয়। কিবা যদি সলনি কৰিব বিচাৰিছে তেনেহ'লে নিজৰ স্বভাৱবোৰ সলনি কৰিবলৈ চেষ্টা কৰক। ঠাই আৰু মানুহবোৰ সলনি কৰি একোৱেই নাপাব আপুনি এই জীৱনত। কেতিয়াবা আমি অফল মানুহবিলাকৰ কাষত বহিব লাগে, কাৰণ তেওঁলোকৰ একো অহংকাৰ নাথাকে, মাত্ৰ অনুভৱহে থাকে। আনৰ আগত নিজৰ দুখৰ বিষয়ে কৈ কন্দাতকৈ অলপ ধৈৰ্য ধৰি থকাটো বহুতো ভাল কথা। যিটো আচলতে জগতকৈ বেছি বাঢ়ি যায় সেইটোৱে কেৱল ধ্বংস কঢ়িয়াই লৈ আহে আমাৰ জীৱনলৈ। সেয়াই লাগিলে প্ৰেমেই হওক অথবা অহংকাৰ। সিংহৰ দৰে হ'বলৈ শিকক। আপুনি সিংহাসনৰ চিন্তা নকৰিব। কেতিয়াও আপুনি য'তেই বহিব সেয়ে আপোনাৰ সিংহাসন হৈ পৰিব। আকাশৰ পৰা যন্ত্ৰণা লৈ আহিম এইবোৰ কথা কেৱল কোৱা কথাহে। সম্বন্ধবোৰ কেতিয়াও পাৰফেক্ট হ'ব যেতিয়া ইজনে সিজনক সন্মান কৰিব, বিশ্বাস কৰিব, তেতিয়াহে। আৰু এটা কথা কি জানেনে, যিজনে আপোনাক সঁচা ভাল পায় তেওঁ লাগিলে হাজাৰজনক লগ পাওক, কিন্তু সদায় তেওঁ আপোনাৰহে হৈ থাকিব। ভাগ্য আৰু পৰিস্থিতি যেতিয়াই এই দুয়োটাই আমাক লগ নিদিয়ে তেতিয়া আমি সেইজনৰ ওচৰতো মূৰ দোৱাৰলগীয়া হয়, জীৱনত যিজনৰ পৰা আমি একোৱেই এক্সপেক্ট কৰা নাছিলোঁ। Thanks for watching.